আজি আমি আলোচনা কৰিম সপ্তম মানৰ হিন্দী পাঠ্যপুথিৰ 15 নং পাঠৰ প্ৰশ্ন উত্তৰ। পাঠটো কি আছিল? তুম কব যাওগে অতিথি। এই পাঠটো তোমালোকে পঢ়িছানে? পাঠটো বৰ ধুনীয়া লাগে। ইয়াৰ মই অৰ্থ বহুত ধুনীয়াকৈ বুজাই থৈ দিছো তলত। অলপ সৰুকৈ বুজালো, তাৰ কাৰণে বেয়া নাপাবা। তোমালোকে পঢ়ি ল'বা, ঠিক আছে? আৰু শুনা, যদি তোমালোকে প্ৰশ্ন উত্তৰ সঁচাকৈ কৰিব বিচাৰা তেনেহলে পাঠটো মন দি পঢ়িবই লাগিব। অৰ্থ বুজি পালেহে প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। আৰু যদি বুজি পোৱা প্ৰশ্ন উত্তৰ মুখস্থ কৰাৰ কোনো কথাই নাই। পৰীক্ষাত প্ৰশ্নটো দেখাৰ লগতে নিজে নিজে লিখিব পাৰিবা, ঠিক আছে? সেইকাৰণে মই এই পাঠটোৰ অৰ্থ ধুনীয়াকৈ বুজাই দিছো। তোমালোকে ধুনীয়াকৈ শুনি ল'বা আৰু নিজেও পঢ়ি চাবা। আৰু বহুত সহজ হয় আৰু পাঠটো পঢ়িব ধুনীয়াও লাগে, ঠিক আছে? আমি প্ৰশ্ন আলোচনা কৰো। প্ৰথমটো কি কৈছে? लेखक अतिथि को दिखाकर कैलेंडर की तारीखें क्यों बदल रहे थे? किहर কাৰণে সলাই আছিল ক্যালেন্ডাৰখন বাৰু? उत्तरটো लिखा। लेखक अतिथि को दिखाकर कैलेंडर की तारीखें बदल रहे थे ताकि अतिथि को पता चले कि वो आए हुए कितने दिन हुआ। আৰু তোমালোকে জানানে কিমান দিন আছিলে তেওঁ? ঠিক আছে, মোক কমেন্ট কৰি জনাবা কিমান দিন আছিলে, তেতিয়া গম পাম তোমালোকে পাঠটো পঢ়িছানে নাই। उत्तरটো লিখি লোৱা। ताकि अतिथि को पता चले कि वो आए हुए कितने दिन हुआ। ইয়াৰ অৰ্থ হ'ব মানে আলহীজনে যাতে গম পায় তেওঁ আলহী খাবলৈ অহা কিমান দিন হ'ল। ঠিক আছে, তাৰ পাছৰ প্ৰশ্নটো চোৱা। लेखक तथा उसकी पत्नी ने मेहमान का स्वागत कैसे किया था? কি কৈছে? লেখকজনে আৰু তেওঁৰ পত্নী মানে ঘৈণীয়েকে আলহীজন যে আহিছিলে তেওঁক স্বাগত কেনেকৈ কৰিছিলে, মানে আদৰণি কেনেকৈ জনাইছিলে। उत्तर लिखा। लेखक तथा उसकी पत्नी ने, এইটো उसकी নহয় দে, এইটো उनकी पत्नी ने मेहमान का स्वागत एक स्नेह भरी मुस्कुराहट के साथ गले मिलकर और लेखक के पत्नी ने सादर नमस्ते के साथ क्या था। ঠিক আছে? আৰু শুনা, বানান যদি কিবা কাৰণে ধৰিব নোৱাৰা কিতাপত ধুনীয়াকৈ আছেই হয়, তোমালোকে কিতাপখনো চাই কিনে লিখিব পাৰা বানানবোৰ যদি টান পোৱা। আৰু বানানবোৰ দুই এবাৰ প্ৰেক্টিচ কৰিবা, তেতিয়া পৰীক্ষাত লিখিব পাৰিবা। যেনেকৈ মুস্কুৰাহতটো অকণ টান টান লাগিছে দেখিবলৈ, স্বাগতটো, স্নেহ ভৰিটো অকণ চাই ল'বা। হ'লে লিখি। আৰু শুনা, ইয়াৰ অৰ্থটো কি হ'ব মই ক'বই থাকি গ'ল। लेखक तथा उनकी पत्नी ने मेहमान का स्वागत एक स्नेह भरी मुस्कुराहट के साथ गले मिलकर और लेखक के पत्नी ने सादर नमस्ते के साथ क्या था মানে লেখকজনে আলহীজন অহাৰ লগতে ধুনীয়াকৈ নমস্কাৰ কৰি কিনে এটা হাঁহিৰে সৈতে তাক সাৱটি ধৰিছে আৰু ঘৈণীয়েকে এটা নমস্কাৰ দি কিনে আহিলে বুলি ধুনীয়া আহিছে ভালনে এনেকৈ খবৰ খাতি লৈছিল কিজানি। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আমি। मेहमान के स्वागत में दोपहर के भोजन को कौन सी गरिमा प्रदान की गई थी? उत्तर लिखा। मेहमान के स्वागत में दोपहर के भोजन को लंच की गरिमा प्रदान की गई थी। प्रश्नটোতে গোটেইখিনি উত্তৰ আছে, কোন সি জেগাত লাঞ্চটো বহাই দিলে হৈ গ'ল। তাৰ পাছতো চোৱা। तीसरे दिन सुबह अतिथि ने क्या कहा? 3 নম্বৰ দিনাখন আলহীজনে কি কৈছিলে? तीसरे दिन सुबह अतिथि ने कहा मैं धोबी को कपड़े देना चाहता हूँ। তৃতীয় দিনাখন ৰাতিপুৱা আলহীজনে কি কৈছিলে? মই মোৰ কাপোৰ ধোৱা মানুহক দিবলৈ বিচাৰো। তাৰ পাছতো চোৱা। सत्कार की उष्मा समाप्त हो जाने पर क्या हुआ? মানে আদৰ সন্মানৰ যেতিয়া সময়বোৰ শেষ হৈ গ'ল তাৰ পাছত কি হৈছে এইটো সুধিছে। सत्कार की उष्मा समाप्त हो जाने पर डिनर से खिचड़ी पर आ गए। আৰু কি হ'ল? আদৰ সন্মানে বহুত দিন যেতিয়া হৈ গ'ল তেতিয়া সন্মান আঁতৰি কিনে প্ৰথমতে ডিনাৰ বনাইছিলে, মানে বহুত বস্তু মিঠাই চিঠাই খুৱাইছিলে, তাৰপিছত কি খুৱালে? খিচিৰি খুৱালে। আৰু যদি মই তোমালোকৰ লিখি নহওঁতে পেজটো আঁতৰাই দিওঁ তোমালোকে আকৌ অকণ আগলৈ নি কিনে পোষ্ট কৰি ধুনীয়াকৈ লিখি ল'বা দেই। তাৰ পাছৰ প্ৰশ্নটো কি কৈছে? 2 নম্বৰটো। নিম্নলিখিত प्रश्नों के उत्तर संक्षेप में दो। মানে এনেকুৱা প্ৰশ্নকেইটা 2 নম্বৰ আহে দেই, এশাৰীমান বাক্য কম বেছিকৈ লিখিব লাগে। প্ৰশ্নটো কি কৈছে? मेहमान के आते ही लेखक पर क्या प्रतिक्रिया हुई? কি প্ৰতিক্ৰিয়া হ'ল? আলহীজন অহাৰ লগতে লেখকৰ কি প্ৰতিক্ৰিয়া হৈছিলে, মানে তেওঁ কি ভাবিছিলে? मेहमान के आते ही लेखक के हृदय
किसी अज्ञात आशंका से धड़क उठा था और अंदर ही अंदर कहीं मेरा तो लिखा मेरा नालागे बटुआ काप गया এইখিনি था लिखि दिबा ठीक আছে था लिखिब पारिबा ना তোমালোকে था लिखि लबा दे कोन भूल হৈ গল পিডিএফ টো বনাও দে তা পাছৰ প্ৰশ্নটো চোৱা মানে অৰ্থটো কি হ'ব মানে আলহীজন অহাৰ আগতে লেখকৰ ভিডিঅ' এখন কপি উঠিছিলে আৰু মানে এটা ভয় খাইছিলে আৰু তেওঁ পইচা পাতি যে কম আছিল সেই কাৰণে মানে কৈছে তেওঁ পকেটত থকা পইচাৰ বেগটো কপি গৈছে মানে কি হ'ব এতিয়া খৰচা হ'ব এতিয়া ঘৰ কেনেকে পিছত চলিম বা আলহী কেনেকে শুশ্ৰূষা কৰিম সেইবোৰ কথা ভাবি কিনে তেওঁ ভয় খাই গৈছিল তাৰ পাছৰ প্ৰশ্নটো চোৱা मेहमान के स्वागत में रात्रि भोज को किस प्रकार गरिमापूर्ण बनाया गया था আলহীজন আহোতে আলহীটো খুদা ভাত খুৱাব নোৱাৰে সেই কাৰণে সেইদিনাখনৰ খাদ্যত মানে কি কেনেকে মানে সন্মানপূৰ্বক খাদ্য বনাইছিলে সেইটো সুধিছে मेहमान के स्वागत में रात्रि भोज को एकाएक उच्च मध्यम वर्ग के डिनर में बदल दिया था মানে অকন ধনী মানুহৰ নিচিনা খাদ্য বনাবলৈ মানে ধনী মানুহে অকন ভালদৰে বনাইছে আৰু সদায় খোৱাতকে বেলেগ বনাইছে আৰু সেই বনোৱাৰ কাৰণে কি হৈছে বহুত বস্তু এডোৱাৰ কাৰণে মানে আমি ৰাতি খাদ্য বুলি কোৱা হন এখন ডিনাৰ মানে ধুনীয়া আৰু বহুত বস্তু থকা ডিনাৰ টাইপ হৈ গৈছে গৈ दो सब्जियों और रायते के अलावा मीठा भी बना के गरिमापूर्ण बनाया गया था দুখন সब्জি বনালে আৰু ৰাইতে আৰু লগতে কি কৈছে মিঠাও বনাই কিনে गरिमापूर्ण বনাইছিলে মানে ভাল দেখা কৰি পেলাইছিল ঠিক আছে তাৰ পাছৰটো চোৱা गोटो की कैसे लेखक के लिए कौन सा आघात अप्रत्याशित था और क्यों लेखकर कारणे कोनটো आघात माने তেওঁ সহিব নোৱাৰা আছিল আৰু কি কাৰণেনো लेखक के लिए तीसरे दिन सुबह की अतिथि के मैं धोबी को कपड़े देना चाहता हूँ यह बात आघात अप्रत्याशित था মানে আলহীজনে যে 3 নম্বৰ দিনাখন কৈছিলে মোৰ কাপোৰবোৰ লেতেৰা হৈছে ধুবিক দিব লাগে সেই কথাটো মানে লেখকে সহ্য কৰিব নোৱাৰা আঘাত পাইছিল সেইটো সুধিছিলে আৰু সেইটো মানে লেখক কবি যে কৈছিলে মই কাপোৰখিনি কাট দিব বিচাৰো ধুবিক দিব বিচাৰো সেইটো শেষৰ কথা কাৰণে क्योंकि अतिथि आए हुए 3 दिन होने के बाद भी वापस नहीं जा रहा আৰু কিহৰ কাৰণে আছিলে তেওঁ আঘাত কিয় পাইছিলে কাৰণ আলহীজন আহা 3 দিন হৈ গল তথাপিও সেইদিনাখন তেওঁ যোৱাৰ ইচ্ছা নাই আৰু তেওঁ কাপোৰ ধুবহে বিচাৰিছে घोटू स्वा लेखक का सोहर बेरियात में क्यों बदल गया মানে প্ৰথমতে কিমান আনন্দ মনে আছিল পিছত শান্ত কিয় শান্তশিষ্ট পৰিবেশ কিয় হৈ গৈছিল মানে শান্ত কোনো কাকো নেমাতা নিচিনা হেতু সুধিছে উত্তৰ লিখা लेखक का सोहर बेरियात में बदल गया था क्योंकि अतिथि आए हुए इतने दिन हुआ মানে আলহীজন অহা ইমানেই দিন হল कि उन लोगों के पास बात करने के लिए कुछ भी बचा नहीं था কিহৰ কাৰণে শান্ত হৈ গল কথা বতৰা নাইকিয়া হৈ গল কাৰণ লেখক আলহীজন অহা ইমানেই বেছি দিন হৈ গল তেওঁলোকৰ মাজত কথা পাতিবলৈ কোনো কথাই নাইকিয়া হৈ গল সব কথা পাতিয়ে পেলালে এইটো লিখিলবা আৰু তাৰ পাছৰ প্ৰশ্নটো চাও আমি লিখি নহলে ৰখাই লবা দেই কিতাপৰ নম্বৰ কিতাপখন সলনি মানে উল্টা পুল্টাকে আছিল এইটো ঘৰটো কিতাপত নিদিছিলে মানে ঘৰটো বুলি লিখা নাছিলে ঠিক আছে মানে পাঁচটা আছে কিন্তু ছটা প্ৰশ্ন নিচিনা কৰি থৈ দিছে ताबसे सुआ की ऐसे सदत अतिथि कब देवता होता है और कब राक्षस हो जाता है उत्तर लिखिबा अतिथि जब देवता की तरह गृहस्थों की परेशान होने से पहले चले जाए तो देवता माना जाता है আলহীজন যেতিয়া কাৰোবাৰ ঘৰলৈ আহে গৃহস্থৰ কোনো অসুবিধা নোহোৱাকে এদিন খাই বৈ যদি গুচি যায় তেতিয়া তেওঁ কি বুলি কয় দেৱতা কয় और जब अतिथि गृहस्थों की परेशानी होने के बाद भी अपने स्वार्थ के लिए जाना नहीं चाहता तो तब राक्षस हो जाता है আৰু যেতিয়া আলহীজন কাৰোবাৰ ঘৰলৈ আহি কিনে গৃহস্থ অসুবিধা হৈছে গম পায়ো বহুত দিন খাই বৈ তাত থাকে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে তেতিয়া তেওঁ কি কয় ৰাক্ষস বুলি কয় তাৰ পাছৰ প্ৰশ্নটো 2 নম্বৰ কিটা কি হ'ল 3 নম্বৰটো চোৱা लेखक ने अतिथि को विदा लेने का संकेत किन उपायों से दिया মানে লেখকজনে আলহীজনক যে বিদায় দিব মানে সেই কথাটো কি উপায়েৰে বিদায় মানে যাব যে লাগে আলহীজন সেই কথাটো কি উপায়েৰে মানে তেওঁ জনাব বিচাৰিছিলে হেতু সুধিছে लेखक ने अतिथि को विदा लेने का संकेत कई तरह के उपायों से दिया है जैसे कैलेंडर की तारीखों को दिखाकर
प्रथमते कैलेंडर तारीख चेंज কৰি হেতু দেখালে হয় তাৰপিছত चांद पर जाने वाले एस्ट्रोनॉट्स का उदाहरण देकर चंद्रले जो एस्ट्रोनॉटर उदाहरण দি কিনে দিলে 2 নম্বৰ বাৰত তাৰপিছত কি কৈছে होम स्वीट का उदाहरण देते हुए कहना कि लोग दूसरों के तो दूसरा নহলে এটো दूसरो লিখিবা এটো একাডাল লগাই দিবা কি হৈছে একাডাল লগাই দিবা रे कि लोग दूसरों के होम की स्वीटनेस को काटे न दौरे माने নিজৰ ঘৰখন ইমানে ধুনিয়া বুলি মানুহে কয় তাতে লোকৰ ঘৰত গৈ কিনে সেই ধুনিয়াটো বিচাৰি নেপায় আৰু নিজৰ ঘৰলৈ আহিবলৈ মন কৰি থাকে সেই কথাটো কৈ কিনেও তেওঁ লেখক যে যাব লাগে সেইটো সংকেত দিছিলে ঠিক আছে লিখি লোৱা তোমালোকে তাৰ পাছৰ প্ৰশ্নটো হ'ল खदो अतिथि के अपेक्षा से अधिक रुक जाने पर लेखक के मन में क्या-क्या प्रतिक्रियाएं हुए उन्हें सातकर क्रम से लिखो তোমালোকে জানাই হয় পাঠ্যক্ৰম তোমালোকে মন দি পঢ়ি যায় আলহীজন যেতিয়া নগৈছিলে তেতিয়া লেখকৰ মনত কি ভাৱ হৈছিল মানে আলহীজন অহাৰ কাৰণে কেনেকুৱা ভাৱ হ'ল আৰু পিছলৈ কেনেকুৱা হ'ব হেতু সুধিছে अतिथि के अपेक्षा से अधिक रुक जाने पर लेखक के मन में बहुत प्रक्रियाएं हुई बहुत কথা তেওঁ মনত আহিছিল হয় এটো মন মেৰে নটো কাট খাই গৈছে মন মে এই প্ৰশ্নটো আছে প্ৰশ্নৰ মতে লিখি লবা बहुत प्रतिक्रिया हुई तो लिखिबा जैसे माने जेनेके बा जेने दूसरे दिन लेखक को आशा था कि वो रेल से एक शानदार मेहमानबाजी की साथ अपने हृदय में ले जाएगा परंतु ऐसा नहीं हुआ तो लेखक ने अपनी पीड़ा पी ली और प्रसन्न बने रहे আলহী আহিলে প্ৰথম দিনাখন ধুনিয়াকে খোৱালে বুৱালে দ্বিতীয় দিনাখন যেতিয়া লেখকে ভাবিছিলে এখন ৰেলগাড়ীত ধুনিয়াকে আনন্দ মানে বহুত সুস্থখা পালু হেতু ভাবি কিনে আলহীজন গুচি যাবগে কিন্তু আলহীজন নগৈছিল আৰু সেই দুখ আলহীজন কি কয় লেখকে মানে হেতু ইমান বেছি দুখ পোৱা নাছিলে আজি নগল নাই আৰু কাইলৈ যাব হেতু ভাবি কিনে ইমান বেছি দুখ নকৰি প্ৰসন্ন হৈ আছিলে মানে সুখী হৈ আছিলে तीसरे दिन भी जब अतिथि रुक गए तो उनके मन में पहली बार यह प्रश्न उत्पन्न हुआ कि अतिथि सदैव देवता नहीं होता वह मानव और थोड़े अंशों में राक्षस भी हो सकता है और तृतीय दिनाখন যেতিয়া আলহীজন নগল তেতিয়া কবিয়ে মানে লেখকে কি ভাবিছে প্ৰথমবাৰ কাৰণে ভাবিছিলে এইটো কথা যে সকলো আলহীয়ে দেৱতা নহয় কিছুমান অকমান ৰাক্ষসো থাকে লিখি লবা আৰু যদি তোমালোকে ধৰিব পৰা নাই তেনেহলে কিতাপত মিলাই কিনে লিখি লবা হা কাৰণ হাতে লিখা আখৰ অকন অসুবিধা হয় আৰু ইমান বেছি সুবিধা নতুন হৈ আছে ইমান বেছি সুবিধা কৰিব পৰা নাই বেয়া নাপাবা তাৰ কাৰণে চেষ্টা কৰি আছো যিমান পাৰো তাৰপিছত 3 নম্বৰটো লিখা चौथे दिन भी जब अतिथि नहीं गए तो अतिथि के प्रति उनका हृदय धीरे-धीरे बेरियत में रूपांतरित होने लगा माने लाहे लाहे তেওঁ আলহীজনৰ প্ৰতি কি খং উঠিবলৈ আৰম্ভ হৈ গল এটো হৃদয় দেই ठीक है 5 नंबर तो लिखा 5वें दिन भी सुबह तक तो उनकी सहनशीलता टूटने ही वाली थी उन्हें लगा कि अगर वो आज भी नहीं गए तो वो लड़खड़ा जाएगा 5 नंबर दिनाখন কি হল তেও মানে ধৈৰ্য কিমান হেৰাই গৈছে আৰু যদি হিনাখন না যায় তেও জিটি কৰি পাব বা কৈ পাব अंत विरक्ति भाव से उनके मन से एक ही बात निकलती है कि अतिथि तुम कब जाओगे আৰু শেষলে লেখকৰ কি হৈ গৈছে ইমান বিৰক্তি ভাবেৰে আলহীজনক দেখা পালে বা আলহীজনৰ কথা ভাবিলে মানে আলহী তুমি কেতিয়া যাবগে সেই কথাই কেৱল তেও মনলৈ আহি থকা হৈ গৈছে ঠিক আছে তোমালোকে গোটেইখিনি লিখি লবা আৰু মন দি পঢ়িবা পাঠটো এবাৰ ভালদৰে পঢ়ি লবা আৰু যিবোৰ বানান বুজি পোৱা নাই পাঠটো বা চাই লবা আৰু যদি কিবা একে ভালদৰে বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা আৰু লগতে পিডিএফ টো যদি লাগে আমাৰ টেলিগ্ৰামত জয়েন কৰিব পাৰা ঠিক আছে যদি তোমালোকৰ টেলিগ্ৰাম নাই তেনেহলে বাৰু ঠিক আছে নালাগে কিন্তু যদি আছে জয়েন কৰি লবা ইয়াৰ পাছত আমি ইয়াৰ পাছৰ পাঠটো আলোচনা কৰিম তোমালোকে পঢ়িবা ঠিক আছে